Hello everyone, welcome back to my channel. আশা ৰাখিছো আপোনালোক সকলো ভালে আছে আৰু আজি হয় মোৰ বেটিৰ বাৰ্থডে আমাৰ ডিক্সিয়াৰ আজি তাই 3 বছৰ হ'ব বাৰ্থডে তেনেকৈ আয়োজন কৰা নাই সৰু সুৰাকৈ আয়োজন কৰিছো আপোনালোকে সকলো আশীৰ্বাদ কৰিব তাই যাতে সুস্বাস্থ্যৰ অধিকাৰী হৈ থাকে আৰু তাইক যাতে মই এগৰাকী ভাল মানুহ হিচাপে গঢ় দিব পাৰো তাকে আপোনালোকে সকলোৱে আশীৰ্বাদ কৰিব তেন্তে বলক বাৰ্থডে ব্লগটোলৈ আগবাঢ়ো আৰু বাৰ্থডে আছিল 26 নৱেম্বৰত কিন্তু মই এডিটিং কৰি মেলি আপোনালোকলৈ আগবঢ়াতে অলপ দেৰি হ'ল আৰু এয়া ক্ষীৰ বনাই আছে প্ৰিয়ংকাই ক্ষীৰখিনি মই তাইকে বনাবলৈ কলো কিয়নো মই ইফালে হিফালে কামবিলাকত লাগি থাকিব লগা হৈছে এই আদা নহৰু পেষ্ট বনোৱা পিয়াজ কাটি দিয়া আলু কাটি দিয়া এনেকুৱা ধৰণৰ কামবিলাকত লাগি থাকিব লগা হৈছে আৰু এইফালে মাছ ফ্ৰাই কৰি ললো মাছ আৰু বিলাহীৰ গ্ৰেভি বনাম আৰু এইফালে চিকেনখিনি বনাই আছো বিলাহীৰ লগত তাৰ পিছত নৰসিংহ পাত দি দিম আৰু এয়া হৈছে বিলাহী আৰু মাছৰ গ্ৰেভি আৰু এইফালে হাঁহ কাটি আছে আৰু হাঁহ আৰু বেঙেনাৰে এটা আইটেম কৰিম বুলি ভাবিছো Kaya birthday hai? Cake lagi আছে মুখত Happy birthday to you Bobby Happy birthday to you আৰু বাৰ্থডে দিনাখনি পাৰ্সেল এটা আহি পালে মই দিৱালীৰ কাৰণে অৰ্ডাৰ কৰিছিল আসলতে কিন্তু অহা লেট হ'ল এয়া কালাৰিং দিয়া কিছুমান অৰ্ডাৰ কৰিছিলো ইয়াতে সব এনেকৈ হলিটা দি দিছে আৰু লগতে স্প্ৰিং দি দিছে স্প্ৰিঙত ভৰাই ভৰাই হলিটা কেডাল ভৰাই দিব লাগিব আৰু তেল দি তেনেদৰে চাকি জ্বলাব পাৰি গতিকে আপোনালোককো দেখাই দিলো বেলেগ বেলেগ কালাৰৰ টোটেল 6টা পেয়াৰ আহিলে দিয়া ধুনিয়া আহিছে দিয়া কিখন অহা বছৰ দিৱালীৰ কাৰণে ধুনিয়াকৈ ৰাখি দিম ফ্ৰেন্ডছ আজিৰ ভিডিওটো ইমানতে শেষ কৰি দিছো আশা ৰাখিছো আপোনালোকে মোৰ ব্লগটো চাই নিশ্চয় ভাল পালে আৰু যদিহে ভাল পালে তেন্তে লাইক এটা কৰিবলৈ নেপাহৰিব আৰু যিসকলে মোৰ চেনেলৰ ভিডিও আজি প্ৰথমবাৰৰ বাবে চাইছে তেখেতসকলে মোৰ চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি দিব আৰু যিসকলে অলৰেডি সাবস্ক্ৰাইব কৰি ৰাখিছে তেখেতসকললৈ অশেষ ধন্যবাদ থাকিল তেন্তে আজিলৈ আহিছো বাই বাই